Hello everyone, welcome back to my another mini vlog. আপোনালোকে এয়া হয়তো দেখি চিনি পাইছে মই ক'ত গৈ আছো হয় চৰাইদেউ ফেষ্টিভেললৈ যিহেতু চৰাইদেউ ফেষ্টিভেল 3 দিনীয়াকৈ অনুষ্ঠিত হৈ আছিল মই গৈছিলো তাৰে সেকেন্ড দিনা প্ৰত্যেক বছৰে ইয়া চৰাইদেউ ফেষ্টিভেল অনুষ্ঠিত হৈ থাকে মই এইবাৰ ফাৰ্ষ্ট আহিছো অৱশ্যে মৈদামলে আহি থকা হয়ে বাৰু হেয়ে মৈদামলে নগৈ ফেষ্টিভেলতে পোনপ্ৰথমে সোমাই দিলো এইফালে আকৌ কিবা কিবি খেলো চলি আছিল এয়া দেখিছেনে কি কি যে বস্তু উলোৱা নাই নোলাব কাৰণে বাকি নাই আৰু তাৰ পাছতে আমিও কিবা এটা